সমীৰণ শইকীয়াৰ আবৃত্তিৰে জ্যোতি চলিহাৰ কথাৰে উৎকণ্ঠাৰ সীমা বিচাৰি জীৱন আন একো নহয় সময়ৰ মাথোন এক চিৰন্তন প্ৰতীক কেতিয়াবা সুন্দৰৰো সুন্দৰৰ বিপুল সমষ্টি কেতিয়াবা দুখ বেদনা অসীম যাতনাৰে স্পৰ্শিত ভৱিষ্যতৰ স্বপ্নই উদ্দীপ্ত কৰি ৰখা এই জীৱন কেতিয়াবা হৈ পৰে সুমধুৰ সমাবৃত এক বৰ্ণাঢ্য স্মৃতি প্ৰত্যেক অনুভূতিশীল মানুহে বুজে পৰিব্যাপ্ত সময়ৰ বশৱৰ্তী হৈ কেনেকৈ ৰচিব পাৰি মৃত্যু আৰু পৃথিৱীৰ প্ৰান্ত সীমাত উৎকণ্ঠাহীন আশ্ৰয় মনোৰম উদ্যান এখন জীৱন আন একো নহয় সময়ৰ মাথোন এক চিৰন্তন প্ৰতীক চিৰকালে জিহুৱা নাই অতি অৱকাশৰ আশাত মন্থৰ হৈ পৰা এচপৰা সুদূৰ অতীতৰ ধূসৰ গৌৰৱময় কোনো এক অবুজ অংশ জীৱন আচলতে বাচি থাকে অমৃতময় মুহূৰ্তৰ অপেক্ষাত অজস্ৰ দিন ৰাতিৰ সমষ্টি পোৱা নোপোৱা হিচাপেৰে সমৃদ্ধ হৈ পৰা জীৱন অসীম অদৃশ্য ৰহস্যময় এক সীমাবদ্ধ অতৃপ্তি সমীৰণ